আজি দুপৰীয়া সাজত লাই শাক আৰু পালেঙৰ চাটনি আৰু ইফালে অমিতা খাৰ আৰু ইফালে কেঁচা জলফাইটো পুৰা একদম মিঠিত জলকীয়া দি বনোৱা গৈছে আৰু ইফালে ৰঙালাও আলু আৰু বিলাহী দি পেলাই মাছৰ লগত এতিয়া খাই চাওঁ কেনে হৈছে নহয় জানো জলফাই কেঁচা চাটনিটো আপোনালোকে খাবচোন খুব মজা লাগে জলকীয়া দি পেলাই এনেতো কামুৰি খালে একদম দাঁত টেঙা লাগি যায় নহয় জানো গতিকে এনেদৰে খালে অকণ বেছিকৈও খাব পাৰি আৰু ইফালে পালেং আৰু চুকাৰ চাটনিটো ক'বই নালাগে নহয় জানো অকণমান ধনিয়া পাত দিছোঁ আৰু কেঁচা জলকীয়া এতিয়া খাই চাওঁ ধুনীয়া হৈছে আজি ৰাতিপুৱাৰ পৰা বেলেগ ভিডিঅ' আপোনালোকক দিয়াই নাই ভাবিলোঁ খোৱা ভিডিঅ'টোৱে বনাওঁ কেতিয়াবা টাইমবিলাক নিমিলেগৈ নহয় জানো গতিকে খোৱা ভিডিঅ'টো দিলোঁ আপোনালোকে কি খালে জনাব এতিয়া এই শাক পাচলিৰ দিনত মানে ঠাণ্ডাৰ দিনত বিশেষকৈ শাকৰ চাটনিবিলাক খাবলৈ খুব ধুনীয়া আপোনালোকে কোনে কোনে ভাল পায় জনাব দেই মই কিন্তু খুব ভাল পাওঁ পালেং আৰু চুকাৰ চাটনিটোত অকণমান কেঁচা মিঠাতেলো দি দিব তেতিয়া যে আৰু মজা লাগে গতিকে মই এতিয়া খাওঁ পিছত আকৌ লগ পাম বাই